নমস্কাৰ ভিউৱাৰ্ছ, মৃণাল সুদৰ্শনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। কাম শিকা আৰু কৰাৰ আনন্দ লওঁ আহক। নমস্কাৰ ভিউৱাৰ্ছ, আজি দিনত সময় নোপোৱাৰ বাবে এই সন্ধিয়া সময়তে অকণমান কাম কৰিম বুলি ভাবিছোঁ। এইটো এংগল গ্ৰাইণ্ডাৰৰ সহায়ত এখন আইৰণ প্লেট চাফ কৰি আছোঁ। এইখনৰ সহায়ত এটা ঘৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় এটা টুল বনাম বুলি ভাবিছোঁ। সেইকাৰণে ভিডিঅ' ক্লিপখিনি ৰাখি ল'বলৈ চেষ্টা কৰিছোঁ, পিছত আপোনালোকক দেখুৱাবৰ বাবে। কামৰ মাজতে মনলৈ এটা কথা অহাৰ বাবে অকণমান ব্ৰেক ল'লোঁ। ভাবিলোঁ কথাটো আপোনালোকৰ আগত কৈয়ে দিওঁ। আমি সকলোৱে নিশ্চয় সুখী হৈ থাকিবলৈ বিচাৰোঁ, ষ্ট্ৰেছ ফ্ৰী হৈ থাকিবলৈ বিচাৰোঁ। তাৰ বাবে আমি বিভিন্ন উপায় অৱলম্বন কৰোঁ, যেনে মেডিটেশ্যন ধৰি লওক, ধ্যান। মোৰ এই কামবিলাক কৰি এটা ধাৰণা হৈছে যে কামটো এক প্ৰকাৰৰ মেডিটেশ্যন। মেডিটেশ্যনেই হয়। একচুৱেলি কামবিলাক কৰি যিটো অনাবিল আনন্দ পোৱা যায় সেইটো তুলনাহীন। এই কামবিলাকে মোক একদম এটা ৰিলেক্স মুডলৈ লৈ যায়। কাম নাথাকিলে একচুৱেলি সময় নাযায় নোপোৱাই লাগে। আৰু কাম যেতিয়া আপুনি যিকোনো এটা কামত সম্পূৰ্ণৰূপে ইনভলভ হৈ যাব, তেতিয়া একচুৱেলি দিনটো 24 ঘণ্টা সময়ো যেন আপোনাৰ কাৰণে কম হৈছে তেনেকুৱা এটা ধাৰণা হ'ব। ঘৰৰ জাবৰ জোঁথৰবিলাক আমি যেনেদৰে চাফা কৰোঁ, ঘৰ মচোঁ, ঘৰ সাৰোঁ, তেনেদৰে আমাৰ মনটো কিছুমান জাবৰ জোঁথৰ সোমাই যায়। আমাৰ পৰিৱেশৰ পৰা বা বিভিন্ন অলাগতীয়াল কথা চিন্তা বাহ হ'লেও মনত একচুৱেলি এইবিলাক এনেই থাকিলে এনেকুৱা ধৰণৰ মনত বহুত জাবৰ গোট খায়। আৰু এই মনৰ জাবৰবিলাক চাফা কৰাটো অতি প্ৰয়োজন। আৰু কামটো হৈছে এনেকুৱা এটা মেডিটেশ্যন, ই মনৰ জাবৰবোৰ চাফা কৰে। গতিকে মানুহে জীৱনত বেছিভাগ সময় আপুনি কাম কৰি কটালে বেছি ভাল হ'ব বুলি মোৰ এটা ধাৰণা হয়। কামে মানুহক ক'ৰ পৰা ক'লৈ লৈ যাব আপুনি ভাবিব নোৱাৰিব, যদিহে কামত সততা, সৰলতা আৰু আধুনিক প্ৰযুক্তিৰ প্ৰভাৱ থাকে। কাম বা ব্যৱসায়ত আপোনাৰ সততা যদি নাথাকে, সেই কামটো একচুৱেলি আপোনাৰ লাইফত পিছলৈ বিৰূপ প্ৰভাৱ পেলাব পাৰে। তাৎক্ষণিকভাৱে আপুনি অধিক লাভালাভ হ'ব পাৰে, কিন্তু ভৱিষ্যতৰ দিনবোৰত আপোনাৰ কিবা জাবৰ গোটোৱা নিচিনা এটা কথা আহিব পাৰে। গতিকে কামত সততা থকাটো অতি প্ৰয়োজন। নেক্সট আহিল সৰলতা। আপোনাৰ চিম্প্লিচিটি যদি থাকে আপোনাৰ কামত, চিম্প্লিচিটি থাকিলে আপোনাক মানুহে বুজি পাব, মানুহ আপোনাৰ কাষলৈ আহিব পাৰিব, আপোনাক বুজাত সুবিধা হ'ব। তৃতীয়টো আহিল আপোনাৰ আধুনিক প্ৰযুক্তি। আধুনিক প্ৰযুক্তিয়ে আপোনাৰ কামক এটা অনন্য মাত্ৰা দিব, যিটো আধুনিক যুগত বৰ্তমান যুগত অতি প্ৰয়োজন। গতিকে যিমান পাৰে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিব চাব লাগে। আপোনাৰ কামটো তেতিয়া তড়িৎ গতিৰে আগবাঢ়িব আৰু আপোনাৰ কামত এটা অনন্য মাত্ৰা আহি পৰিব। গতিকে আধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰক যিমানখিনি পাৰে। আৰু এটা কথা, কাম আমি সদায় সৰু কামৰ পৰা ষ্টাৰ্ট কৰিব লাগে। আমি হঠাৎ যদি ডাঙৰ কাম এটা হাতত লৈ লওঁ, আমি কিবা কাৰণত যদি ফেইলাৰ হৈ যাওঁ, এবাৰ দুবাৰ ফেইলাৰ হৈ যাব, তেতিয়া আমাৰ ডিপ্ৰেশ্যন আহিব পাৰে। গতিকে আমি সৰু কামৰ পৰা আৰম্ভ কৰিলে আপোনাৰ কি হ'ব, আপোনাৰ এটা এক্সপিৰিয়েঞ্চ হৈ যাব, আপোনাৰ কামটো লাহে লাহে গ্ৰ' কৰিব। যি কাম আছে
এই কামটোৰ পৰাই ষ্টাৰ্ট কৰি দিব লাগে। আমি কাম বিচাৰি বহু সময়ত হাবাধৰি খাওঁ। এই কামটো অভাৱ নাই, কাম বহুত আছে। সততা, সৰলতা আৰু আধুনিক প্ৰযুক্তি, এই তিনিটা বস্তুক লৈও মই যথেষ্ট সজাগ হৈ থাকিবলৈ চেষ্টা কৰোঁ। বাকীখিনি বিচাৰ আপোনালোকেও কৰিব আৰু। গতিকে এই কামটো অকণমান আৰু আগবঢ়াই থওঁ, বেছি সময় নহয়, ভাত খোৱা সময়লৈকে। আজিলৈ আহোঁ, গুড নাইট।